ছাত্ৰ ছাত্ৰীসকল, মই আজি অধ্যায় 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱীৰ এটা অংশ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকক মই যেতিয়া পোহৰ চেপ্টাৰটো কৰাই আছিলোঁ ক্লাছত, তেতিয়া মই কৈছিলোঁ যে এই পোহৰৰ চেপ্টাৰৰ কিছুমান কথা আমাক পিছতো লাগিব। এতিয়া আমি যোনটো চেপ্টাৰ পঢ়িবলৈ গৈ আছোঁ, এই চেপ্টাৰটোত আমাৰ পোহৰৰ কিছুমান ধাৰণা, পোহৰ চেপ্টাৰটোত দিয়া কিছুমান ধাৰণা আমি আকৌ পুনৰ জুকিয়াই চাব লাগিব। এতিয়া ইয়াত প্ৰথম শব্দটোৱে দিছে যে মানুহৰ চকু, অৰ্থাৎ আমি জানো আমাৰ 5টা চেন্স অৰ্গেন আছে, তাৰ ভিতৰত চকু এটা পৰে, আৰু আমি কওঁ যে চকুৰ সহায়ত আমি আমাৰ ধুনীয়া পৃথিৱীখন আমি দেখিবলৈ পাই আছোঁ। এতিয়া আমাৰ মানুহৰ চকুৰ গঠনটোনো কেনেকুৱা, সেইটোৰ ওপৰত তোমালোকক এটা সুন্দৰ আলোচনা কিতাপত আগবঢ়াইছে। এতিয়া মই পোনে পোনে আমাৰ মানৱ চকুটোৰ যোনটো চিত্ৰ, তাৰ আমাৰ কিতাপত দিয়া চিত্ৰটোলৈ মই আগবাঢ়িছোঁ। ইয়াত চোৱা, তোমালোকৰ মানৱ চকুটোৰ এটা সুন্দৰ চিত্ৰ অংকন কৰা হৈছে, আৰু ইয়াৰ প্ৰত্যেকটো অংশৰ স্পষ্টকৈ আমাক দেখুৱাই দিছে। এতিয়া আমি এই অংশবোৰৰ কামনো কি, বা ইহঁতৰ বৈশিষ্ট্যনো কি, ইহঁতে কেনেকৈ আমাক দেখাত সহায় কৰে, এইখিনিৰ বিষয়ে আমি পঢ়িব লাগিব বা জ্ঞান আহৰণ কৰিব লাগিব। এতিয়া চোৱা, আমাৰ প্ৰথম এটা ইম্পৰ্টেণ্ট লাইন এটা দিছে, মানুহৰ চকুটো এটা কেমেৰাৰ দৰে। আমি জানো আমি কেমেৰা ব্যৱহাৰ কৰোঁ, আমি কেমেৰাৰ সহায়ত আমি নিজৰ প্ৰতিচ্ছবি তোলোঁ, অৰ্থাৎ আমি প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ, এটা কেমেৰাই প্ৰতিবিম্ব গঠন কৰে। এতিয়া আমাৰ চকুটো ঠিক একেদৰে আমি দেখা প্ৰত্যেকটো বস্তুৱে বেলেগ একো নহয়, আমি চাব বিচৰা বস্তুটোৰ এটা এটা প্ৰতিবিম্ব, আৰু এই প্ৰতিবিম্বটোনো কেনেকৈ আমাৰ চকুৱে গঠন কৰে বা ইয়াৰ কোনটো অংশ প্ৰতিবিম্ব গঠনত দৰকাৰ হয়, সেই কথাখিনি আমাক কিতাপত ধুনীয়াকৈ দিছে। আৰু তোমালোকে যদি এই পেৰেগ্ৰাফটো পঢ়ি যোৱা, তেনেহ'লে ইয়াত আৰু চিত্ৰটোৰ সৈতে যদি পেৰেগ্ৰাফৰ লাইনকেইটা তোমালোকে মিলাই যোৱা, তোমালোকে কথাবিলাক নিজে বুজি পাবা। এতিয়া চোৱা, ইয়াত দিছে যে মানুহৰ চকুটো এটা কেমেৰাৰ দৰে, ইয়াৰ লেন্সৰ প্ৰণালীয়ে অক্ষিপট নামৰ পোহৰ সংবেদী এখন পৰ্দাত প্ৰতিবিম্ব গঠন কৰে। এতিয়া আমাৰ চিত্ৰটোত চোৱা, এই অংশটো দেখুৱাইছে, এইটো অংশ হৈছে অক্ষিপট, বা ইংলিছত ইয়াক কয় ৰেটিনা। এতিয়া আমি যেতিয়া সাধাৰণ কেমেৰা এটাৰ কথা ভাবোঁ, কেমেৰাৰ যোনটো অংশত প্ৰতিবিম্বটো গঠন হয়, সেই ঠিক একেদৰে আমাৰ চকুটো এই ৰেটিনা অংশটোত প্ৰতিবিম্ব গঠন হ'ব। কিন্তু প্ৰতিবিম্ব গঠন হ'লে আমি গম পাব লাগিব যে আমাৰ চকুৰ পোহৰৰ ৰশ্মি পৰিব লাগিব, এই অংশটোত পোহৰৰ ৰশ্মিয়ে প্ৰতিসৰণ হৈ ইয়াত প্ৰতিবিম্ব গঠন কৰিব লাগিব। এতিয়া দিছে নেক্সট পাৰ্টটো দিছে কৰ্ণিয়া। কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেৰে পোহৰ চকুত সোমায়। এতিয়া আমাৰ যোনটো অংশৰ মাজেৰে পোহৰ আমাৰ চকুত সোমাব, সেই অংশটোক আমি কৰ্ণিয়া বুলি কওঁ। এতিয়া এই কৰ্ণিয়াই যদি ভালকৈ কাম নকৰে, বা আমাৰ কৰ্ণিয়া অংশত যদি কিবা আমি আঘাত পাওঁ, তেনেহ'লে আমাৰ চকুৰ মাজেৰে পোহৰ নোসোমাব, আৰু পোহৰ নোসোমালে অক্ষিপটত বা ৰেটিনাত প্ৰতিবিম্বৰ গঠন নহ'ব। অৰ্থাৎ আমি তেতিয়া গম পাম যে আমাৰ চকুৱে যোনটো বস্তু আমি চাব বিচাৰিছোঁ, আমি দেখা নাই। ঠিক একেদৰে আৰু এটা দিছে ইয়াত অক্ষিগোলক, মানে আমাৰ চকুৰ মণিটো, আমি সাধাৰণ ভাষাত যোনটো কওঁ, আমি চকুৰ মণিটো কওঁ। তোমালোকে নিজৰ চকুটো যদি তোমালোকে নিজে অনুভৱ কৰা, তেনেহ'লে চকুটোৰ মণি অংশটো তোমালোকে নিশ্চয় গম পাইছা কোনটো অংশক আমি চকুৰ মণি বুলি কওঁ। এতিয়া অক্ষিগোলকটো মোটামুটিভাৱে গোলাকাৰ। আমি জানো চকুৰ মণিটো আমাৰ গোলাকাৰ, আৰু ইয়াৰ ব্যাস প্ৰায় 2.3 চেণ্টিমিটাৰ। এইটো খুব ইম্পৰ্টেণ্ট, এইটো তোমালোকে মনত ৰাখিবা। চকুত সোমোৱা পোহৰৰ ৰশ্মিৰ অধিকাংশই প্ৰতিসৰণ কৰ্ণিয়াৰ বহিঃপৃষ্ঠত ঘটে, মানে আমাৰ এইডোখৰতে কৰ্ণিয়া যোনটো অংশ আছে, আমাৰ বাহিৰতে পোহৰ ৰশ্মিৰ প্ৰতিসৰণ হৈ যায়। চকুৰ স্ফটিকীয় লেন্সে কেৱল বেলেগ বেলেগ দূৰত্বত অৱস্থিত বস্তুৰ পৰা পোহৰৰ অক্ষিপথত নিবিষ্ট কৰিবলৈ প্ৰয়োজন হোৱা ফ'কাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজনহে কৰে। এতিয়া চোৱা, আমাৰ কেমেৰাত যেনেকৈ এখন লেন্স থাকে, তেনেকৈ আমাৰ চকুতো এখন লেন্স থাকে, আৰু সেই লেন্সখন সাধাৰণতে উত্তল প্ৰকৃতিৰ হয়, আৰু আমি জানো যে উত্তল লেন্সে সদায় সৎ প্ৰতিবিম্বৰ সৃষ্টি কৰে। এতিয়া
কৰ্নিয়াৰ মাজেদি পাৰ হৈ যোৱা পোহৰ লেন্সৰ মাজেদি ফ'কাছ হৈ প্ৰতিসৰণৰ সংজ্ঞামতে ই প্ৰতিসৰিত ৰশ্মিবোৰ ৰেটিনাত গৈ যেতিয়া কটাকটি কৰিব, ৰেটিনাই তেতিয়া প্ৰতিবিম্ব গঠন কৰে। এইখিনিয়ে হৈছে আমাৰ মানৱ চকুৰ মূল কৰ্মৰাজি। তাৰপিছত আমাৰ কিছুমান আৰু অংশ আছে চিলিয়াৰী পেশী। এই চিলিয়াৰী পেশীখিনি আমাৰ চকুৰ এই কোণা অংশটোত থাকে, কাষৰ ফালে থাকে। আৰু তোমালোকে নিজৰ চকুটো চালে তোমালোকে পেশীখিনি দেখিবা। এই চিলিয়াৰী পেশীখিনিয়ে আমাৰ পোহৰ, আমাৰ চকুৰ মাজেদি কিমান পৰিমাণৰ পোহৰ যাব বা আমাৰ চকুৱে কিমান পৰিমাণৰ পোহৰ সহ্য কৰিব বা ল'ব পাৰিব, সেই পোহৰৰ পৰিমাণটো এই চিলিয়াৰী পেশীখিনিয়ে কণ্ট্ৰল কৰে। কাৰণ তোমালোকে নিজেও অনুভৱ কৰিছা, যেতিয়া খুব বেছি পোহৰ বা যোনদিনাখন খুব ৰ'দ দিয়ে সেইদিনাখন যদি আমি সূৰ্যটোলৈ চাওঁ, আমাৰ চকুটো নিজেই জাপ খাই যায়। মানে বেছিকৈ পোহৰ আমাৰ চকুৰ লেন্সখনে তাৰ মাজেদি পাৰ কৰিব নোৱাৰে। আৰু সেই কণ্ট্ৰলটো, সেই পোহৰৰ পৰিমাণটো কণ্ট্ৰল কৰিব চিলিয়াৰী পেশীয়ে। আশা কৰিছোঁ তোমালোকে এই পেৰাগ্ৰাফটো পঢ়ি চাবা আৰু মই কোৱা কথাখিনি, ভিডিঅ'টোত যিখিনি কথা মই ক'লোঁ সেইখিনি তোমালোকে অলপ জুকিয়াই চাবা। আৰু মই তোমালোকক অলৰেডি এটা চকুৰ বিভিন্ন অংশসমূহৰ বিষয়ে এটা টোকা দিলোঁ, মই আমাৰ গ্ৰুপত স্কুলৰ গ্ৰুপত আপলোড কৰিছোঁ। তোমালোকে এই ভিডিঅ'টো যেতিয়া তোমালোকে চাবা, তেতিয়া সেই টোকাটো উলিয়াই কথাখিনি মিলাই বুজিবলৈ চেষ্টা কৰিবা বুলি আশা কৰিছোঁ। ধন্যবাদ।